নমস্কাৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই ৰূপে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল অসম জৰি আৰপিটিলৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছো যত মই আপোনালোকক এটা ক্ৰাফট দেখাম তাৰ আগতে মই ক'ব বিচাৰিছো যে এতিয়া আমি সকলোৱে জানো যে অসমত বানপানী চলি আছে আৰু এটি অসমত তৃতীয় পৰ্যায়ৰ বানপানী বাৰু যি কি নহওক অসমৰ বানপানী যেহেতু এটা জ্বলন্ত সমস্যা প্ৰতি বছৰে হৈ আহিছে আৰু আশা কৰো যে এই বানপানী সোনকালে নাইকিয়া হোক আৰু আমি সকলোৱে জানো যে বানপানী হোৱাতকে বানপানী হৈ যোৱাৰ পাছৰ অৱস্থাটো বেছি শোচনীয় হৈ পৰে বাৰু যি কি নহওক মই যেহেতু যোৰহাটত থাকো আৰু মই কাজিৰঙাৰ বানপানীৰ অৱস্থাটোৰ সৈতে নিচে পৰিচিত আৰু মই কাজিৰঙাৰ অজলথল অৱস্থাটো দেখি মই ভাবিলো যে ঘৰলৈকে মিনি কাজিৰঙা এখন উঠাই আনো আৰু মই সেই কাজিৰঙাখন কেনেকৈ আনিলো কি প্ৰকাৰে কৰিলো বলকচোন তেনেহলে আৰু বেছি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো আপোনালোকে যেহেতু সকলোৱে জানে যে ঘৰতে কৰা শাক-পাচলিবিলাক কিমান স্বাস্থ্যকৰ পক্ষে ভাল হয় নহয় জানো আপোনালোকে নিশ্চয় জাতিলাও খাই যাক আমি পানীলাও বুলিও কওঁ আৰু আমাৰ ঘৰতে এজোপা জাতিলাও গছ আছিল আৰু এতিয়াও আছে আৰু দেউতাই হসৰ কাৰণে এটা জাতিলাও থৈ দিছিল আৰু জাতিলাওটো হসৰ কাৰণে থোৱাৰ কাৰণে শুকাই গৈছিল যেটো আমি ড্ৰাইড বটল গাৰ্ড বুলি ক'ব পাৰো আৰু যেতিয়া তাৰ বীজখিনি উলুৱাই দিয়া হ'ল তেতিয়া তাৰ বাকলিটো ৰৈ গ'ল আৰু এই বাকলিটো হৈছে এইটো হয় আপোনালোকে ঠিকই দেখিছে এইটো এটা শুকুৱা জাতিলাও আৰু ইয়াৰ গুটিখিনি এই ফুটাটো দি উলিওৱাই পেলাই হৈছিল আৰু লগতে এই বাকলিটো ৰখি গৈছিল আৰু দেউতাই আনি ঘৰৰ ভিতৰতে থৈ দিছিল আৰু মই ভাবিলো যে ইয়াতে কিয়নো এটা ক্ৰাফট কৰো সেইকাৰণে মই ইয়াতে এখন মিনি কাজিৰঙা আঁকিলো ইয়াতে আপোনালোকে ইয়াতে মই অলপ এটা মানে আবেলি টাইপৰ ইফেক্ট দিছো আৰু ইয়াতে আপোনালোকে বান্দৰ পাব হৰিণ পাব গড় পাব তাৰপাছতে আছে বাঘো আছে বাঘ আৰু এয়া হাতী গড় আৰু এয়া মাছু দিছো মই আৰু এই ক্ৰাফটটো মই কেনেকৈ কৰিলো ফাৰ্ষ্টে যেহেতু জাতিলাওটো এটা শুকাই আছিলে সেইকাৰণে মই ইয়াতে অলপ যেটো চিজ পেপাৰ বুলি কয় সেইটো মাৰি ললো তাৰপাছত মই ইয়াতে যোনটো পাৰ্লকিট থাকে ফেব্ৰিকাইলৰ ইয়াৰে ব্লেক কালাৰটো মাৰিলো তাৰপাছত ব্লেক কালাৰ মৰাৰ পিছত ইয়াতে মই অলপ ছেড দিবলৈ ব্লু কৰিলো তাৰপৰা মই ইয়াতে ব্ৰাছেদি লৈ পেলাই এইবিলাক ফুল টাইপে ব্ৰাছৰ টিপটো দি দিব ট্ৰাই কৰিলো আৰু এই হাতীগড় কিটা মই ষ্টেনসিল দি আঁক কৰিছো ষ্টেনসিল হৈছে এইটো বস্তু এইটোক আমি ষ্টেনসিল বুলি কওঁ আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাইছে তেনেহলে গম পাব যে মই এজনী টেক্সটাইলৰ ষ্টুডেণ্ট অৰ্থাৎ টেক্সটাইল এণ্ড এপাৰেল ডিজাইনিং পঢ়ি আছো আৰু সেইকাৰণে এই ষ্টেনসিলটো আমি কাপোৰৰ কাৰণে ইউজ কৰোঁ এইটো এখন বগা কাগজত এনেকৈ এটা পেটাৰ্ণ কাটি লোৱা হয় আৰু কাটাৰ পাছত সেই কাগজখন কেণ্ডেল যোনটো মম গলাই পেলাই তাত ডুবাই দিয়া হয় আৰু তেতিয়া এখন ষ্টেনসিল তৈয়াৰ হৈ যায় এই ষ্টেনসিলখন আপোনালোকে কিনিবলৈও পায় কিন্তু মই ইয়াতে নিজে বনাই লৈ ইউজ কৰোঁ আৰু এনেকৈ ষ্টেনসিল বনাই মই এই হৰিণ আৰু গড় এই জন্তুকেইটা মই বনাইছো ষ্টেনসিলেৰে আৰু আউটকামটো হ'ল এনেকুৱা মই আপোনালোকক কৰা ভিডিঅ'টো দেখাব নোৱাৰিম কিয়নো মই ভিডিঅ'টো নকৰিলো মই ভাবিলো যে ভিডিঅ'টো কিনো কৰি দেখাম কিন্তু ভাবিলো যে আপোনালোকক দেখাই দিওঁ কেনেকুৱা পাই মোক কমেন্ট কৰি নিশ্চয় জনাব আৰু এনে ধৰণৰ মই বহুতো কৰা আছে অদ্ভুত ক্ৰাফট কিছুমান যিবিলাক পেলনীয়া বস্তু দি যিবিলাক মানে আমি সঁচাকে পেলাই দিওঁ একেবাৰে ইউজ নকৰো তেনেকুৱা দি আপোনালোকে যদি চাব বিচাৰে তেনেহলে মোক কমেন্ট কৰি জনাব মই আপোনালোকক নিশ্চয় ইয়াৰ আইডিয়া দিম তেনেহলে আৰু বেছি দীঘল নকৰো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক লাইক কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে গিভ দিছ ভিডিঅ' থাম্বছ আপ আৰু মোক কমেন্ট কৰি জনাব আৰু যদি ভাল আৰু হেল্পফুল বুলি ভাবে তেনেহলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে অলৰেডি সাবস্ক্ৰাইব কৰি থৈছে তেনেহলে আপোনালোকক বহুত ধন্যবাদ তেনেহলে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছো ধন্যবাদ Till then, don't forget to be creative, stay stylish with me, Ahom Jiri Arputhi, while keeping your style and comfort. Bye!